সিনিয়ৰ জিনিয়ৰ গেপ ৰাখিবলৈ নিশিকিলি ৱাই ফাকুৱাতনো আকৌ চিনিয়ৰ জিনিয়ৰ বুলি কি গেপ ৰাখিব লাগে মনে মেডামৰ ঘৰত আপোনাৰ কি কাম আছে আৰু তোমাৰ কি কাম আছে এই কুৱেশ্যনটোকে মোৰ চবকে সুধিবলগীয়া আছে কৃষ্ণক চিন্তি গোটেই মখা মেডামৰ ঘৰত কি কাম হে কি কাম তোৰ যি কাম আছিল আমাৰো সেই কামেই আছিল এই চিম্পুল বস্তুটোক তোমালোকে বেছি ডাঙৰ কৰি আছা অ ডাঙৰে হৈছে সৰুৱে হৈছে মোক কিন্তু বহুত জোকা পিছে মই ফুট এটাহে দিছো ক'ত দিছ তোৰ মূৰৰ কলিটো ছিঙি পেলাওঁ মুখ্য তহঁতৰ কাৰণে আজি মেডামৰ ওচৰত মোৰ প্ৰেষ্টিজ গ'ল হোলীৰ মাদকতাই চেজ কৰি দিলি হোলীৰ যিটো মেইন ডিভাইন প্লাজাৰ সেইটোৱে শেষকে দিলি অ'কে দা এই ডিভাইন প্লাজাটো কি নাজানো খঙতে এনেই ওলাই গ'ল অৰ্থটো এবাৰ কওকচোন অৰ্থটোত যে লাগি আছ তই মেইন বিষয়টো কিয় বৰবাদ কৰিলি আজি তই যে ফাকু ঘঁহিলি কিন্তু মই নঘহিম বাবা মোকতো ডিউটি টাইমত ফাকু খেলাব নোৱাৰ ডিউটি প্ৰথম তাৰপিছত হোলী এইবিলাক মই বেয়া পাওঁ বাবা হত আড্ডা নিদিবি দেই ডিউটি টাইমত দেশৰ পৰিস্থিতি কি হৈছে খবৰ নাই খালি ফাকু খেলাৰ ধান্দা ৰং অলপ ঘঁহিবলৈ পালে ইহঁতক একো নালাগে আৰু